বতৰৰ দাবীত কেতিয়াবা কেতিয়াবা এনেকৈ ফিল্মি হ'বলৈ মন যায়। তাৰ ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল, মোৰো বাৰু ভালেই। আৰু মোৰ ইউটিউব চেনেলটিৰ লগতে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে যাবলৈ ওলাইছোঁ, চাওকচোন বাৰু আমাৰ লগতে, আপোনালোকেও চাওক। আমি এতিয়া গৈ আছোঁ নতুন ব্ৰিজেদি, কিন্তু সেইখন দেখিছেনে? সেইখন পুৰণা ব্ৰিজখন। যিমানেই যি নহওক, যিমানেই নতুন নহওক, কিন্তু অল্ড ইজ সদায় গ'ল্ড। দৃশ্যটো ইমানেই ধুনীয়া লাগিলে, মই সেইকাৰণে অলপমান ৰেকৰ্ড কৰি থ'লোঁ। এনেও মই ৰাস্তাবোৰৰ এনেকৈ অকণ ৰেকৰ্ডিং কৰিয়েই থওঁ, ভাল লাগে দেখি পেলাই মোৰ। দেখিছেনে ইমান ধুনীয়া লাগিছে, আকাশখনৰ সৈতে এনেকৈ পানীখিনিৰ যিটো কালাৰ আহি গৈছে, খুব ধুনীয়া লাগিছে। ভাবিলোঁ আপোনালোককো দেখাওঁ, বহুত ইমান ধুনীয়া লাগিছে, চাওকচোন বাৰু। আৰু এই যে গছপুলিবিলাক ৰুইছে, যেতিয়া ডাঙৰ হ'ব ৰাস্তাটো কমনো ধুনীয়া লাগিবনে? এয়া বাৰু আমাৰ সকলোৰে কাৰণে ভাল। যেতিয়া আমাৰ গোটেইখিনি গ্ৰীনেৰী হৈ যাব, ইয়াত দেখিছেনে কিমান গ্ৰীনেৰী? এইটো কাজিৰঙা ৰাস্তাটো হয়। আৰু এই যে পানীবোৰ হৈছে মানুহবিলাকৰ কাৰণে বেয়াই লাগে, হয়নে বাৰু? পাৰিলে যোনে যেনেকৈ পাৰে সহায় কৰিব লাগে আৰু সেই ডাৱৰখিনি চাওকচোন, দেখা পাইছেনে বাৰু ডাৱৰখিনি? আৰু এয়া আমি আহি পাই গ'লোহি। কি চাওকচোন, দেখি পাইছেনে? নিশ্চয় চিনি পাইছে। হয়, আমি খলঙলৈকে আহিছোঁ। ব'লক তেতিয়াহ'লে খলঙৰ ভিতৰলৈ যাওঁ এতিয়া। খলঙত আহি এনেকৈ পৰিৱেশটো ভালেই লাগে বাৰু, চাৰিওফালে যিহেতুকে সেউজীয়া, আৰু সেউজীয়াৰ মাজত কোনেনো বেয়া পাব বাৰু, হয়নে? সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ, আপোনালোকেও ভাল পায়। চাওকচোন বাৰু, মই অলপ ছাইডৰ পৰা এনেকৈ দেখাইছোঁ, চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। সেইকাৰণে ভাবিলোঁ এইখনৰ পৰা আপোনালোকক ভিউটো দিওঁ, বহুত ভাল লাগিলে। এতিয়া ব'লক তেতিয়াহ'লে খলঙৰ ভিতৰলৈ যাওঁ। মাজে মাজে এনেকৈ অকণ ভিডিঅ' কৰি থ'বলৈ পালে ভাল লাগে দিয়কচোন, আপোনালোককো দেখাবলৈ পাওঁ, মোৰো এটা মেমৰি থাকি যায়। অকণমান তেনেকৈ ভিডিঅ' অকণ বনাবলৈ চেষ্টা কৰোঁ, আৰু কেনে পায় আপোনালোকে জনাবচোন বাৰু, নিশ্চয় ভাল পাব। ইমান ধুনীয়া চাওকচোন বাৰু, সেইটো চিম্পাঞ্জী হয়, দেখিছেনে বাৰু? আহক তেতিয়াহ'লে চাওঁ আমাৰ লগত খলং। ইয়াৰ ভিউটো চাওক, ইমান ধুনীয়া। বহুতেই হয়তো আহিছে, বহুতেই হয়তো অহা নাই। আহি পেলাই ভাল লাগে, আৰু এইটো গুহাৰ ভিতৰত হয়। এনেও ধুনীয়া লাগে যেতিয়া পাথৰৰ এনেকুৱা এটা হয়, আৰু সেউজীয়াৰ মাজত এনেকুৱা পৰিৱেশ সকলোৰে নিশ্চয় প্ৰিয়। এতিয়া ব'লক আমি খলঙৰ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাওঁ। ভোক লাগিছে, কিবা এটা খাই লওঁ। ভিতৰটো কিন্তু খুব ধুনীয়া, চাওকচোন ইয়াত। বহুত বেছি পোহৰ নাই, অলপ মানে এনেকুৱা আন্ধাৰ পোহৰ এনেকুৱা মাজতে এটা গুহা, এনেকৈ পাথৰ কাটি বনোৱা টাইপৰ ডিজাইন কৰিছে। আৰু দেখা পাইছেনে বাৰু, কি ধুনীয়া। তাৰ মাজতে ঘটিলে নহয় অঘটনা, এইটো দেখিছেনে? যে মোৰ চেণ্ডেল নহয়, হাজবেণ্ডৰ চেণ্ডেল। মোৰ চেণ্ডেলটো তাতে ছিঙিল মানে, একেবাৰে গোটেই চুলটোৱে ছিঙি গ'ল। তেনেকৈ আৰু তাৰপৰা পিন্ধি কৰি আহিলোঁ বাৰু। গোটেই গুহা চাওকচোন, গুহাৰ ভিতৰত এনেকৈ পাথৰ হয়, এনেকৈ ডেক'ৰেশ্যন কৰিছে বস্তুটো, বহুত ধুনীয়া লাগে। কেতিয়াবা আহিলে এনেকৈ টেনশ্যন কৰিব পাৰে। আৰু ৱাছৰুম গৈছিলোঁ, তেতিয়া তাত সন্মুখতে দেখিলোঁ, আপোনালোককো দেখালোঁ। তেতিয়ালৈকে আহি গ'ল আমাৰ ষ্টাৰ্টাৰ দিছিলোঁ চিকেন পকৰা আহি গ'ল। এতিয়া মই চিকেন পকৰা খাই লওঁ, আমাৰ লগতে আপুনিও খাওক। আপুনি নহয়, আপোনালোকেও খাওক, খাই টেষ্টি লাগিছিলে। তাৰপিছত আমাৰ এয়া খোৱা অলপ সময় পিছত আমাৰ মেইন ক'ৰ্ছ আহি গ'ল। তেওঁলোকে আমাক ছাৰ্ভ কৰি দিছিলে বাৰু। আমি দিছিলোঁ এটা চিকেন কাৰী, ভেজ পোলাও, আৰু চাইনিজ চ'ৰ চিকেন কাৰী। তেওঁলোকে আমাক ধুনীয়াকৈ ছাৰ্ভ কৰিছে, তেওঁলোকৰ এইটো ভাল আছিল। আৰু আমি ভালেই পালোঁ, আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু। আমি খায়ো ভাল পালোঁ, খুবেই টেষ্টি আছিলে। বহুত মছলাও দিয়া নাছিলে, বহুত বেছি স্পাইচিও নাছিলে, একদম নৰ্মেল আছিলে, খাই টেষ্টি লাগিছিলে। এতিয়া আপোনালোকেও খাওকচোন, ফাৰ্ষ্ট বাইটটো মানে আপোনালোককে দিছোঁ, লওক। তাৰপিছত মই খাওঁ। যোনটো চ'ৰ চিকেন দিছিলে, চাইনিজ হয়, খাবলৈতো ভালেই, তাতে পাইনেপল আছিলে, কিউকুম্বাৰ আছিলে, এনেকুৱা ভেজিছ দিয়া আছিলে। তাৰপিছত আমি বিল পে'মেণ্ট কৰিবলৈ যাওঁতে এইটো দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। চাওক, তাৰ ভিতৰত চকলেট কেইটামান আছিল বাৰু, খাব পাৰে আপোনালোকে। এইটো চাওকচোন, ইমান ধুনীয়া ইউনিক পিচ। আৰু এইডাল দেখিছেনে? এইডাল হ'ল আৰ্টিফিচিয়েল হয়, অৰিজিনেল নহয়। আপোনালোককো দেখাল। তাৰপিছত বাহিৰলৈ গ'লোঁ। ইমান ধুনীয়া বতৰ, অলপ বৰষুণ পৰি আছে, তেনেকুৱা বতৰত অকণমান ফিল্মি হ'বলৈ পালে ভাল লাগে।
এনেও মোৰ মনটো অলপ ফিল্মিয়ে। এইবোৰ ৰেষ্ট্ৰিক্টেড এৰিয়া, তাত মানুহ থাকিলেহে যাব পাৰে। এইফালে মানে ইয়াৰ ভিতৰত সোমাব পাৰে আৰু পৰিৱেশটো চাওক, চাৰিওফালে সেউজীয়া আৰু এইবোৰ ডাৱৰ বহুত ধুনীয়া, মানে আপুনি নিজ চকুৰে বেছি ধুনীয়া পাব। আৰু এতিয়া আমাৰ উভতনিৰ সময় হৈ গ'ল। দিনটো নহয় মানে এটা বেলা ধুনীয়াকৈ পাৰ কৰিলোঁ। আমাৰ ভাল লাগিলে, আপোনালোকেও কেতিয়াবা টাইম পালে এনেকৈ আহি চাব, ভাল পাব নিশ্চয়। আহোঁ তেতিয়াহ'লে আকৌ লগ পাম অন্য এটি ভিডিঅ' দি। থেংক ইউ।